আহাচোন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি হৰণ অংক কৰোঁতে ভাগফলটোনো কেনেকৈ শুদ্ধকৈ বহাব লাগে সেয়া শিকোঁ। প্ৰথমতে উদাহৰণটো লৈছোঁ, 3ৰে 42 হৰণ কৰিব লাগে। ইয়াক হৰণ কৰোঁতে আমি 4ক হৰণ কৰিম প্ৰথমতে, 3ৰে 4ক, কাৰণ 4ৰো 3তকৈ ডাঙৰ। গতিকে ইয়াক হৰণ কৰোঁতে এইটোত কোনো দিগদাৰি নাই। 3ৰে 4ক কৰোঁতে 4ৰ ওপৰতে আমি ভাগফলটো বহাম, 3 এগুণ 3। 4ৰ পৰা 3 গ'লে 1, 2টো নামি আহিব। এতিয়া 3ৰে আমি 12 হৰণ কৰোঁতে 3 4 গুণ 12, আৰু এই 4টো আমি 2ৰ ওপৰত বহাম। আমি 4 আৰু 2ৰ মাজত আমি নবহাম, 2ৰ ওপৰতহে আমি 4টো বহাম। এইটো হৈছে শুদ্ধ। নেক্সট আমি কৰোঁতে 5ৰে 125 হৰণ কৰিব লাগে। এইটোক আমি যেতিয়া কৰিম তেতিয়া আমি লক্ষ্য কৰিম 5ৰে আমি 1ক হৰণ কৰিব নোৱাৰোঁ, যিহেতু 1টো সৰু। আমি দুটাক আমি একেলগে কৰিব লাগিব, 12 কৰিব লাগিব। 5 2 10, আমি যেতিয়া আমি 5 2 10 আমি হৰণটো কৰিম, তেতিয়া যিটো ভাগফল 2, সেই 2টো আমি 1ৰ ওপৰত নবহাম, আমি 2ৰ ওপৰতে বহাম। 5 2 10, যিহেতু এই দুটাক একেলগে কৰিছোঁ, গতিকে এই দুটাৰ শেষৰটো হৈছে 2, গতিকে 12ৰ শেষৰটো হৈছে 2, গতিকে 2ৰ ওপৰতে আমি ভাগফলটো বহাম। গতিকে 5 2 10, তাৰপিছত 2ৰ পৰা 0 গ'লে 2, 5 নামি আহিব। এতিয়া 5ৰে 25 হৰণ কৰিব লাগে। 5 5 গুণ 25, আৰু এই 5টো আমি 5ৰ ওপৰত বহাম। আমি 2 আৰু 5ৰ মাজত নবহাওঁ, বা এইপিনে দূৰতো নবহাওঁ, 5ৰ ওপৰত বহাম। তাৰপিছত এইটো শেষৰটো 6ৰে আমি 27 হৰণ কৰিব লাগে। 6 4 গুণ 24, 6 5 গুণ 30, 6 5 গুণ 30 আমি দিব নোৱাৰিম, যিহেতু 27তকৈ ডাঙৰ হ'ব। আমি 6 4 গুণ 24 দিম, আৰু এই 4 যিটো ভাগফল, এইটো আমি 2ৰ ওপৰত নবহাম, আমি 7ৰ ওপৰতহে বহাম, এককৰ ঘৰৰ ওপৰতহে বহাম। 6 4 গুণ 24, 7ৰ পৰা 4 গ'লে 3, এইটো হৈছে শুদ্ধ, এইটো শুদ্ধ। গতিকে তোমালোকে হৰণ অংক কৰিলে এনেকৈ কৰিবা, এনেকৈ কৰিলে সম্পূৰ্ণ শুদ্ধ হ'ব। তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা। আৰু মোৰ চেনেলটো যদি নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ।